ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই যাবলৈ আহিছোঁ আজি ঢেকীপাৰাত কৰ্মশালা পাতিছিল বিহুৰ কৰ্মশালা আজি শেষ হ'ব। তাকে আজি অলপ প্ৰগ্ৰেম পাতিব, তাকে চাবলৈ যাব আহিছোঁ। আপোনালোকক আকৌ দেখুৱাই থাকিম, আপোনালোক চাই যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। একেবাৰে গৈ আপোনালোকক ঢেকীপাৰাত লগ দেখুৱাই আছোঁ। Hello. মই আশা কৰিম যে কণ কণ মইনাসকলে যিখিনি শিকিছে, উঠি অহা চামে যিখিনি শিকিছে, এইখিনি সঠিকভাৱে চৰ্চা কৰি তেওঁলোকে আৰু ইয়াৰ আয়োজকসকল আৰু ঢেকীপাৰাৰ চমু দুআষাৰ বক্তব্য ইয়াতে সামৰণি মাৰিছে। ঢেকীপাৰাস্থিত প্ৰকাশ গোপৰ উদ্যোগত সুন্দৰভাৱে প্ৰকাশ কৰিব লাগে, বিহু নাচিব লাগে, তাক শিকাই আছে সেইসকল পৰীক্ষকবৃন্দ, পৰীক্ষাৰ্থীসকল। আৰু আজি সামৰণি অনুষ্ঠানত উপস্থিত থকা চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱ, উপস্থিত ৰাইজ আৰু ঢেকীপাৰাবাসী গাঁও আৰু বাকী ৰাইজ আৰু উপস্থিত অভিভাৱকসকল। পোনপ্ৰথমে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আগতীয়াকৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰূপত বিহুখন শিকাই, বিহুখন নাচিবলৈ বজাব লগা ঢোলটো যাতে অপসৃষ্টি নহয়, যাতে বিকৃত ৰূপত পৰিৱেশন নকৰে, তাৰ পৰা আমি পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছোঁ। আৰু উপস্থিত সকলোলৈকে শেষত মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। তোমার নাম কই? তোমার নাম কইছি যে এই যা মাছি যা